Hello and welcome to Roy Academy. So without any delay, let's get started. আজি আমি APSC আৰু UPSCৰ বাবে আগন্তুক যেটো APSC আৰু UPSC হ'ব তাৰ 18 ডিসেম্বৰ মানে আজিৰ দিনটোৰ কারেন্ট অ্যাফেয়ার্স ইম্পৰ্টেন্ট কারেন্ট অ্যাফেয়ার্স কভাৰ কৰিম। সো যিসকলে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো এতিয়াৰ পৰা আপোনালোকে APSC আৰু UPSCৰ বাবে স্পেচিয়ালি কারেন্ট অ্যাফেয়ার্স পাব আৰু কারেন্ট অ্যাফেয়ার্সৰ MCQ খিনি আপোনালোকে নৰ্মেলি ইংলিশত পাব আৰু যেটো ভয়েস হ'ব হেতু অসমীয়াত হ'ব মানে এংলো আসামিজ আপোনালোকে কারেন্ট অ্যাফেয়ার্স খিনি পাব। সো উইদাউট এনি ডিলে লেটস গেট স্টার্টেড। প্ৰথম যেটো কোৱেশ্চন হেতু হৈছে নিৰোগী স্কিম ওয়াজ লঞ্চড ইন হুইচ ষ্টেট বাই প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু। ৰিসেন্টলি নিৰোগী স্কিম যেটো আছে এটো অলপ নিউজত আহিছিল কিয়নো এটো আমাৰ প্ৰেসিডেন্টে লঞ্চ কৰিছে আৰু এই যেটো স্কিম আছে এটো কোনটো ষ্টেটৰ হয়। সো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব আমাৰ হাৰিয়ানা। ঠিক আছে, হাৰিয়ানাত নিৰোগী হাৰিয়ানা স্কিমটোৰ নাম যেটো হেতু নিৰোগী হাৰিয়ানা বুলি কোৱা হয়। এতিয়া হাৰিয়ানা ৰিলেটেড মই আপোনালোকক কিছুমান তথ্য আপোনালোকক ক'ব বিচাৰিছোঁ। আচ্ছা, প্ৰথমতে নিৰোগী যেটো স্কিম আছে ইয়াত কি হয় একচুৱেলি যিখিনি দুখীয়া ফেমিলি আছে তেওঁলোকৰ BP সুগাৰ ব্লাড প্ৰেছাৰ তাৰপিছত আপোনাৰ আই টেষ্ট আৰু বাকি যিবোৰ সৰু সৰু প্ৰাইমেৰী যিমানবোৰ টেষ্ট আছে সেই টেষ্টবোৰ কৰোৱা হ'ব। ওকে, সো হাৰিয়ানাত আপোনালোকে যদি দেখিছে ৰিসেন্টলি আৰু এটা বস্তু হাৰিয়ানাত আহিছে যে হাই স্পীড ৰেল কৰিডৰ এটা হাৰিয়ানাত বনোৱা হৈছে। হেতু পালৱাল আৰু সোনিপথৰ মাজত বনোৱা হৈছে। পালৱাল আৰু সোনিপথৰ মাজত এই হাই স্পীড ৰেলটো বনোৱা হৈছে। এইটো কোৱেশ্চন আহি যাব পাৰে। তাৰপিছত ৰিসেন্টলি আপোনালোকে ভিয়েটনাম আৰু ইণ্ডিয়াৰ মাজত এটা মানে এই আমাৰ যিবোৰ নেভেল এক্সাৰসাইজ হয় আৰ্মিৰ এক্সাৰসাইজ হৈছিলে এটো নাম দিয়া হৈছে ভিনবেক্স। ঠিক আছে, ভিনবেক্স আপোনালোকে কথাখিনি এটা কপিত নোট কৰি ল'ব। APSCৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় আৰু স্পেচিয়েলি APSCৰ কাৰণে এইখিনি কামত আহিব। বাকিবোৰতো কামত আহিব, এনেকুৱা নহয় যে কোনো বেলেগত কামত নাহে, কিন্তু APSCত স্পেচিয়েলি বেছি কামত আহিব। সো এই ভিনবেক্স যেটো হয় এইটো ৰিসেন্টলি চণ্ডী মন্দিৰ নামৰ এটা জেগাত অনুষ্ঠিত হৈছিলে। ভিনবেক্স কি নেভেল এক্সাৰসাইজ। সো আপোনালোকে যেতিয়া কপিত নোট কৰিব তেতিয়া মই আপোনালোকক এই স্ক্ৰীনশ্বট এটা দেখাই আছোঁ। এই স্ক্ৰীনশ্বটটো আপোনালোকে দেখিছে, এনেকৈ আপোনালোকে বনাই ল'ব। এইটো মোৰ যিটো পাৰ্চনেল নোট হয় মই এনেকৈ নোটটো বনাওঁ। সো আপোনালোকে তেনেকৈ নোটটো বনাই ল'ব পাৰে। হাৰিয়ানাৰ বিষয়ে আৰু এটা যদি জানে, এইবাৰ যিটো খেলো ইণ্ডিয়া যিটো আমাৰ হৈছে সেইটো এইবাৰ ক'ত হৈছে পঞ্চকুলা ডিষ্ট্ৰিক্টত হৈছে। হাৰিয়ানা পঞ্চকুলা ডিষ্ট্ৰিক্ট। আৰু অহাবাৰ খেলো ইণ্ডিয়া ক'ত হ'ব সেইটো হ'ব MPত। ওকে, মধ্যপ্ৰদেশ। গতিকে গোটেইখিনি ইম্পৰ্টেণ্ট কথা আছিলে। নেক্সট কুৱেশ্যনটোলৈ আমি যাওঁ। পিছৰ কুৱেশ্যনটো চাব। ৰিসেন্টলি Sarsa district in news to become the first district in India to be declared as paperless in which state? Sarsa এটা ডিস্ট্ৰিক্ট হয় য'ত অফিচিয়েল যিমানবোৰ কাম আছে সেইখিনি পেপাৰলেছ হয়, মানে গোটেইখিনি কাম অনলাইন হৈ আছে। সো আপোনালোকে জানে অনলাইনৰ যুগ, ডিজিটেলাইজ হৈ আছে। গতিকে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে। গতিকে কোনটো ষ্টেটত আছে এই চাৰ্চা ডিস্ট্ৰিক্ট। ওকে, ইয়াৰ যদি শুদ্ধ উত্তৰটো আপোনালোকে চাব যায় এইটো হ'ব বিহাৰত আছে চাৰ্চা ডিস্ট্ৰিক্ট। বিহাৰৰ পৰা মই আপোনালোকক কিছুমান তথ্য দিব বিচাৰিছোঁ, যেনেকৈ বিহাৰত মানে ৱৰ্ল্ডৰ আমাৰ ইণ্ডিয়াৰ চবতকৈ ডাঙৰ ৰাবাৰ ডেম যিটো আছে সেইটো বনোৱা হৈছে, ৰিচেণ্টলি বনোৱা হৈছে। ডেমটোৰ নাম গয়াজি ডেম। ওকে, ডেমটোৰ নাম কি গয়াজি, আৰু ডেমটো 411 মিটাৰ লং। চ' ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই এইটো দিছোঁ। আৰু আপোনালোকে যদি নাজানে বিহাৰ মানে ইণ্ডিয়াৰ হায়েষ্ট মাছৰুম আপোনালোকে নিশ্চয় সকলোৱে খাইছে, মাছৰুম প্ৰডিউচাৰ। ওকে, চ' বিহাৰ কি ইণ্ডিয়াৰ চবতকৈ ডাঙৰ মাছৰুম প্ৰডিউচাৰ। চ' নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ৰিচেণ্টলি গৰবা এ ডান্স ফ্ৰম ইজ এডেড টু ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ অফ হিউমেনিটি ইজ ফ্ৰম অফ ইউনেস্কো ইজ ফ্ৰম হুইচ ষ্টেট? অফ ইউনেস্কো দেই, হিউমেনিটিও হয়। অফ ইউনেস্কো ইজ ফ্ৰম হুইচ ষ্টেট? গৰবা ডেন্স যিটো আছে এইটো কোনটো ষ্টেটৰ হয়? ইয়াৰ যিটো শুদ্ধ উত্তৰটো হ'ব সেইটো হ'ব আপোনাৰ গুজৰাট। ওকে, এইটো পাঞ্জাব নহয়, মধ্যপ্ৰদেশ নহয়, এইটো কি হ'ব গুজৰাট। ঠিক আছে, তাৰপিছৰ কুৱেশ্যনটোলৈ যাওঁ। পিছৰ কুৱেশ্যনটো আছে হুইচ অফ দ্য ফলোয়িং ষ্টেট হেজ এনাউন্স 10,000 rupees stipend annually for female student who pursue post graduate ডিগ্ৰী বা কোৰ্চ। মানে কোনখন ষ্টেটে এইটো এনাউন্স কৰিছে যে প্ৰতিগৰাকী ছোৱালীক 10,000 টকা দিয়া হ'ব, আৰু সেইটো কেতিয়া দিয়া হ'ব? যেতিয়া তেওঁ পষ্ট গ্ৰেজুৱেট মানে মাষ্টাৰ ডিগ্ৰী মানে গ্ৰেজুৱেটৰ পাছত, পষ্ট মানে পিছত, গ্ৰেজুৱেটটো আপোনালোকে জানেই। চ' গ্ৰেজুৱেটৰ পাছত যিয়ে ডিগ্ৰী নলওক মাষ্টাৰ ডিগ্ৰী তেওঁলোকক মানে ইয়াৰলি 10,000 দিয়া হ'ব, আৰু এইটো 10,000টো মান্থলি দিয়া হ'ব। অ'কে, চ' এইটো 10,000 কোনটো ষ্টেটৰ এইটো আঁচনি? ইয়াৰ যদি শুদ্ধ উত্তৰ সেইটো হৈছে আমাৰ অসম। এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে এইটো মানে হেৰি কৰিছে, মানে লঞ্চ কৰিছে। তাৰ পিছৰ কুৱেশ্যনটো আমি যদি চেক কৰোঁ সেইটো হ'ব ৰিচেণ্টলি
জিয়াং জেমিন পাছড এৱে জিয়াং জেমিন এজন বহুত মানে ডাঙৰ হেৰি মানে এজন পাৰ্চন হয় বহুত ডাঙৰ মানুহ হয় তেওঁ ৰিচেণ্টলি পাছড এৱে হৈছে চ' আপোনালোকে যদি দেখে আমাৰ পৰীক্ষাত কুৱেশ্যন আহে SSC CGL তাৰপিছত UPSC অ'কে চ' RBI এইবোৰ এক্সামত তেনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পোৱা যায় আৰু APSCটো লাহে লাহে এই যিখিনি এই ফৰ্ম এই তিনিটাৰ ফৰ্ম আজিকালি APSCটো লাহে লাহে দেখা পোৱা গৈছে চ' জিয়াং জেমিন পাছড এৱে হি ইজ ফৰ্মাৰ প্ৰেচিডেণ্ট অফ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিটো বহুত ইম্পৰ্টেণ্ট হয় ইণ্ডিয়াৰ কাৰণে সেইকাৰণে কুৱেশ্যনটো আমাৰ অলপ ইম্পৰ্টেণ্ট হৈ যায় অ'কে চ' ইয়াৰ যিটো শুদ্ধ উত্তৰটো হ'ব সেইটো হ'ব চাইনা তেওঁ চাইনাৰ আগৰ প্ৰেচিডেণ্ট আছিল আচ্ছা বৰ্তমান চাইনাৰ প্ৰেচিডেণ্ট কোন হয় সেইটো আপোনালোকে নিশ্চয় জানে সেইটো হৈছে শ্বি জিনপিং অ'কে চ' মই ভাবিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু এটা কপিত নোট কৰি লৈছে আপোনালোকে ভিডিঅ'বোৰ পষ্ট কৰি এটা কপিত নোট কৰি ল'ব চ' এইবাৰ APSC আপোনালোকৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত হ'ব APSC প্ৰিলিমছ আৰু তাত যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে আপোনালোকে ক'তো যাব নালাগে মোৰ এই ছিৰিজটো ডেইলি আপোনালোকে 3টাৰ পৰা 6টাৰ ভিতৰত মোৰ ভিডিঅ'টো পাই যাব আৰু যিহেতু ডেইলি দি আছোঁ ডেইলি 10টাকৈ কুৱেশ্যন যদিও মই কাৰেণ্টত ধৰোঁ তেতিয়াহ'লে 3 মাহত আপোনালোকৰ 900 কুৱেশ্যন হৈ যাব অ'কে 3 মাহত মানে 90 ডেজ ডেইলি 10টাকৈ 900 কুৱেশ্যন কভাৰ হ'ব আৰু 900 কাৰেণ্ট এফেয়াৰ্ছ যেতিয়া আপোনালোকে জানিব আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ বাবে কোনো ভিডিঅ' চাব নালাগে বেলেগ কোনো মেগাজিন চাব নালাগে গোটেইখিনি ইয়াত কভাৰ হৈ যাব স্পেচিয়েলি প্ৰিলিমছৰ বাবে চ' নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি বেছি বকৱাছ নকৰি ৰিচেণ্টলি ইণ্ডিয়ান আৰ্মি কেৰিড আউট এণ্ড এক্সাৰচাইজ সুদৰ্শন প্ৰহাৰ ইণ্ডিয়ান আৰ্মিৰ সুদৰ্শন ক্ৰপছ বুলি আছে যিটো মানে হেৰি ইণ্ডিয়ান আৰ্মিৰো বহুত ক্ৰপছ থাকে সুদৰ্শন ক্ৰপছে এই সুদৰ্শন প্ৰহাৰ নামৰ এক্সাৰচাইজটো মানে কৰিছে এইটো ইণ্টাৰনেল হয় দেই এইটো কোনো বেলেগ কাণ্ট্ৰিৰ নহয় এইটো আমাৰ নিজৰ মাজতে কৰে সুদৰ্শন প্ৰহাৰ মন ৰাখিব কুৱেশ্যন আহি যাব পাৰে যে তলৰ কোনটো ইণ্টাৰনেল হেৰি আৰ্মি এক্সাৰচাইজ সেইটো আহি যাব পাৰে বাকীবোৰ ভিন বেগছ দি দিব তাৰপিছত আৰু খঞ্জাৰ দি দিব তেনেকুৱা বহুত কিবা কিবি দি দিব কিন্তু আমাৰ এইটো ইণ্টাৰনেল হয় ইণ্টাৰনেলটো মানে আমাৰ ইণ্ডিয়াৰ আৰ্মিৰ মাজতে হ'ব বেলেগ বেলেগ কাণ্ট্ৰিৰ মাজত নহয় চ' এই এক্সাৰচাইজটো আপোনাৰ হৈছে ৰাজস্থানত অ'কে চ' আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো আমাৰ আছে ৰিচেণ্টলি হৰ্ণবিল ফেষ্টিভেল 2022 ইজ বিং চেলিব্ৰেটেড ইন নাগালেণ্ডত কেইদিনমান আগতে এইটো আৰম্ভ হৈছে হৰ্ণবিল ফেষ্টিভেল আমি সকলোৱে জানো হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডৰ আটাইতকৈ ডাঙৰ আৰু বহুত মানে এইটো ইণ্টাৰনেশ্যনেলি বহুত ফেমাছ ফেষ্টিভেল হয় চ' এই ফেষ্টিভেলটোৰ এইটো কোনটো এডিশ্যন হয় হোৱাট এডিশ্যন অফ দিছ ফেষ্টিভেল ইজ দিছ টাইম এই বছৰটো কোনটো এডিশ্যন হয় আহি যাব পাৰে চ' ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আপোনালোকৰ 23rd চ' আজিলৈ মই কাৰেণ্ট এফেয়াৰ্ছৰ মানে কুৱেশ্যন এইখিনিতে সমাপ্ত কৰিছোঁ চ' আমি কাইলৈ লগ পাই আছোঁ আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি পুৰণাসকল হয় আপোনালোকে মিছ নকৰিব কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকৰ কোনো আৰু টেনশ্যন নাই আজিৰ পৰা আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব কাৰণ মই নিজে কাৰেণ্ট এফেয়াৰ্ছখিনি মোৰ নিজৰ কাৰণে কভাৰ কৰি আছোঁ মই নিজে বনাই আছোঁ মোৰ নিজৰ নোট বনাই আছোঁ আৰু সেই নোটখিনি মই আপোনালোকক দিম বেছি একো নহয় চ' আৰু আপোনালোকে ৰয় একাডেমি যিটো এপ্লিকেশ্যন আছে সেইটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰত আছে ৰয় একাডেমি এপ্লিকেশ্যন অ'কে চ' সেই মানে ৰয় একাডেমি এপ্লিকেশ্যনত যেতিয়া আপোনালোকে চাব তেতিয়া আপোনালোকৰ কোনো এডভাৰটাইজ নাহে ডেইলি আপোনালোকে আবেলি অন কৰিব মোৰ ফ্ৰী কাৰেণ্ট এফেয়াৰ্ছ কোৰ্চটো এনৰোল কৰি ল'ব তাত আপোনালোকে ডেইলি ভিডিঅ' পাই যাব এক জেগাত পাই যাব আপোনালোকৰ কোনো টেনশ্যন নাই মানে এক জেগাতে গোটেইখিনি ভিডিঅ' পাই যাব যেতিয়া আপোনালোকৰ ৰিভাইজ কৰিব মন যাব আপোনালোকে মোৰ প্লে ষ্ট'ৰৰ সেই মানে মোৰ সেই এপ্লিকেশ্যনত আপোনালোকে ধুনীয়াকৈ ৰিভাইজ কৰি থাকিব পাৰিব অ'কে আৰু এটা নিজৰ এটা মানে চিৰিয়েলি বস্তুবোৰ থাকি যাব ৰাইট আৰু আপোনালোকে টেলিগ্ৰাম চেনেলতো জইন কৰি ল'ব ৰয় একাডেমি কাৰণ তাত মই এই কুৱেশ্যন যিবোৰ দিলোঁ ইয়াৰ PDF-খিনি মই প্ৰভাইড কৰি দিম অ'কে চ' টেলিগ্ৰাম চেনেলৰ নাম সেইটো হৈছে ৰয় একাডেমি ৰাইট আৰু মই লিংক আমাৰ ডিছক্ৰিপশ্যন বক্সতে দি দিম সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই কাইলৈ আকৌ আমি লগ পাম থেংক ইউ